অলপ পানী মাৰি ঐ ঐ ঐ ঐ এইটো কিবা এটা আহে আছে গাইছ একদম মোৰ ভৰিতে লাগিছে এটা ডাঙৰ মাছ লাডেনকেইটা ক'ব পাৰিম আমি বহুত মাছ পাইছোঁ বাপৰে হৈ যাব বহুত ঐ ঐ ঐ ঐ ধৰিছোঁ যা বাবা যা 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 কি খবৰ আপোনালোকৰ আৰু এই দেখিছেনে একদম টিকাফটা ৰ'দত একদম মই আহিছোঁ পূৰা এয়া চাহ তাহ লৈ আহিছোঁ এইফালে কৈ আছোঁ আপোনালোকক ক'ত আহি আছোঁ একদম পথাৰৰ মাজত একদম সাংঘাতিক ৰ'দ দি আছে তো এইফালে এয়া মই চাহ লৈ আহিছোঁ এইফালে পানী বিস্কুট আৰু হাজবেণ্ডে মাছ মাৰি আছে গতিকে মই চাহ তাহ বনাই লৈ আহিছোঁ কি ক'তনো মাছ মাৰিছে আৰু কিমান মাছ পায় তাকে চাবলৈ আহিছোঁ একদম ঘামি জামি অৱস্থা নাই তো ভাবিছোঁ আজি ময়ো মাছ ধৰোঁ আৰু অকলে অকলে সিঁচি আছে ইমান গৰমত যিহেতুকে ময়ো খাম মাছ গতিকে নিজে অকলে কষ্ট কৰাতকৈ ময়ো অলপ মানে হেল্প কৰি দিওঁ বুলি আহিলোঁ আৰু এইফালে এয়া দেখিছেনে হাজবেণ্ডে পূৰা এয়া অকলে অকলে মাছ ধৰি আছে মানে পানী সিঁচি আছে এতিয়ালৈকে হোৱা নাই আৰু আছে অলপমান আহা ঐ চাহ খাই লোৱা আহা তাৰপিছত এয়া মই চাহ বনাই লৈ আহিছোঁ এইফালে পানী আনিছোঁ এতিয়া চাহটো খাই লওঁ দুইটাই ইয়াতে একেলগে তাৰপিছত মই অলপমান পানী সিঁচিম আৰু ভিডিঅ'টো আৰম্ভ কৰিছোঁ আপোনালোকে চাই থাকিব একদম মাছ ধৰা বহুত মাছ আছে কিন্তু মই অলপ আগত চাই গৈছিলোঁ তাতে মাছ ওলাব বহুত শিঙি মাগুৰ বহুত মাছ আছে গতিকে ভিডিঅ'টো চাই থাকিব আপোনালোকে কণ্টিনিউ কৰি থাকিব খাই লওঁ আমি ধৰা দেখা নাই এইটো বটলটো ধৰা পাতি খোৱা যদি চাহটো খাই লওঁ সেইখনত বতাহে নাই দেখোন সেইখনতে বতাহ মাৰিছিলে তো সেয়া আমাৰ চাহ তাহ খোৱা হৈ গ'ল এতিয়া নামোঁ মই নামিছোঁ ৰ'বা এই বোকাত গোটাই নখত বোকা সোমাব হেৰি সোমাব চব লেতেৰা হ'ব যদি মাছ নাপাওঁ মা কি গৰমে পানীখিনি কোনফালে দি আহিব দিছা মা পাওঁ ইমান কষ্ট কৰিব আহিছোঁ এই গৰমত ৰ'দত এই কষ্ট কৰিছে তেতিয়াৰ পৰা পানী সিঁচি আছে দিয়কচোন মাছ ওলাই নে নোলাই চাওঁ কিমান মাছ ওলাই কি কথা এতিয়া ময়ো আহিছোঁ ৰ'ব অকণমান মই পানী সিঁচোঁ আৰু মা মোৰ নখকেইটা গ'লো দেই নাই শিঙি মাগুৰ ওলাব বুলি কৈছে যে সেইকাৰণে মই নামিছোঁ ইয়াতে বোকাত নহ'বা নানামিলোঁ হয় অলপমান এতিয়া পানী সিঁচো মই ধৰা হৈছেনে মাছ আছে গাইছ একদম মোৰ ভৰিতে লাগিছে এটা ডাঙৰ মাছ কিবা এটাতো আছে ডাঙৰ কিবা এটা চাই ধৰিব ৰ'বা এইফালে পানী মাৰি থাকোঁতে সেইফালে গুচি যায় মাছটো সেই গাইছ অকণমান ৰখি দিছোঁ ৰ'ব কি ভাগৰ লাগিছে বাপৰে পানী দেখোন মাৰিয়ে থাকোঁ ওলায়ে থাকে এইফালে পানীখিনি মাৰিয়ে আছোঁ ওলায়ে আছে পানী এইফালে পৰা আহিয়ে আছে চাওকচোন এইফালে পানী বাপৰে বা এইখিনি পানী কেতিয়া শেষ হ'ব কি হ'ব ঠিক নাই আৰু সেইফালে সেইফালে মেটেকাখিনি গুচাই আছে পানীখিনি মাৰি থাকোঁতে ভৰিত লাগে আহি পেলাই মাছখিনি কিন্তু এই এনেকৈ বাল্টিংটোৱেদি সিঁচি আছোঁ ন পানীখিনি ইফালে মাছটো এইফালে গুচি যায় কিজানি গুচি গৈছে চাগে আৰু আপোনালোকে ভাবিব পাৰে গোটেই মাছ ধৰিব আহিছোঁ মাছ চিচিব আহিছোঁ গোটেই লিপষ্টিক লৈ আচলতে নহয় ইয়াৰ আগত মই এটা ভিডিঅ' বনাইছিলোঁ মানে মেগীৰ চেলেঞ্জ ভিডিঅ' এটা বনাই আহিছিলোঁ ইয়াৰ আগত সেইটো কাৰণে মই অকণমান লিপষ্টিক লৈছিলোঁ নহবা মাছ ধৰিবৰ কাৰণে বাৰু লিপষ্টিক লৈ অহা নাই তো কথাটো কৈ দিলোঁ আপোনালোকক নহবা ভাবিব পাৰে ন গোটেই মাছ ধৰিব গৈছে বোকাত লিপষ্টিক লৈ তাৰমানে ইয়াৰ আগত মই এটা চেলেঞ্জ ভিডিঅ' কৰিছিলোঁ মেগী চেলেঞ্জ ভিডিঅ' গতিকে সেই ভিডিঅ'টোৰ কাৰণে মই লিপষ্টিকখন লৈছিলোঁ আৰু সেয়া ৰ'বচোন চাওঁ এতিয়া এইখিনি আৰু পানী ইয়াতে জমা হ'ল এইখিনি সিঁচি দিওঁ এফালে হাজবেণ্ডে মেটেকাখিনি গুচাই আছে তো চাওঁ মাছ কিমান ওলায় তো দেখুৱাই দেখিম আপোনালোকক কিবা এটা মাছ দেখা পাইছোঁ ৰ'ব গাইছ ডাঙৰ কিবা এটা দেখা পাইছোঁ দূৰৰ পৰা কি বা কি এইটো মাই নাচবি মাই মই মাছ ধৰি ফেলাম মাই গ'ল গৰৈ এইটো ধৰা সেইটো ধৰা ধৰিলা নাই এইফালে পেলাই দিয়া নাই এইফালে বোকালে চেতিয়া দলাই দিয়াচোন ধৰিলা মাছ ধৰিব নাজানো আকৌ মই মাছটো ওলাইয়ে যায় হাতৰ পৰা এই ক'ত যা আৰু ময়ো এটা এটাকৈ মাছ ধৰি আছোঁ আৰু ওপৰে এখন মেটেকা গুচাই নহ'বা বাপৰে এতিয়া 12টা বাজি গ'লেই আহিলোঁ সেই মেটেকাখিনি গুচাই মাছ ধৰি এতিয়া তেওঁ সেইফালে মাছ ধৰি আছে আৰু মোক কৈছে অলপ পানী মাৰি ঐ এইটো কিবা এটা আহে ধৰে ন পানী আছে মানে মই এইখিনি পানীখিনি মাৰি দিলে মাছটো গুচি যাব নাই ইফালে হা তুমি মাছটো মেটেকা এইফালে মাছটো গুচি আহে যদি গম পাবা তেতিয়া দাঁতে মই মাৰি দিওঁ পানীখিনি
দিয়কতে মাছ এটা দেখা পাইছোঁ মাগুৰ মাছ কিন্তু মানে হাজবেণ্ডে যেনেকৈ কৈ আছে এতিয়া মই পানীখিনি মাৰিব দিছে ৰ'ব এইখিনি ইমানখিনি পানী আছে ইমানখিনি পানী আছে এইখিনি মই এতিয়া মাৰি দিওঁ এইফালে সিঁচি দিওঁ পানীখিনি আৰু এইফালে মাছ ধৰি আছে এটা দুটা হাজবেণ্ডে আৰু নাজানো আৰু কি হয় তাৰমানে যিমান কষ্ট কৰিছোঁ সেই কষ্ট ফল পাওঁ নে নাপাওঁ নাজানো না হাজবেণ্ডে এনেই কৈ আছে মোক পানীখিনি সিঁচাবৰ কাৰণে বোলে মাগুৰ দেখা পাই আছোঁ একদম মাগুৰ আছে বহুত আছে শিঙি আছে মাগুৰ আছে সেনেকৈ কৈ আছে তাৰমানে দিয়কচোন কি হয় দেখা যাওক আৰু অলপ পানী মাৰি দিওঁ ৰ'ব মাছবিলাক ধৰি আছোঁ আমি এটা দুটাকৈ এইটো এটা ওলাইছে ৰ'ব মাগুৰ কাঁহীখন দি ধৰা চাব পানীখিনি গুচি আহিব ধৰা ধৰিছা দিয়া তাৰমানে ভিডিঅ' কৰি দিয়া মানুহ নাই না মই পানী সিঁচিলে তেওঁ মাছ ধৰে তো এনেকৈ ধৰি আছোঁ ইয়াতো আছে সিফালে মাৰি দিয়াচোন বামখিনিলে পানীখিনিলে মাৰি দিয়া এইফালে পানী নোহোৱাখিনিলে মাৰি দিয়া না আৰু নোপোৱাও নহয় এইটো গৰৈ ডাঙৰ গৰৈ ধৰাচোন তুমি সেইটো তুমি মাগুৰটো নেহেৰুৱাবা কিন্তু মইতো ধৰোঁ হৈ এইটো দি লওঁ মাই থৈছোঁ দিয়ক বাপেকে এইটো চালা ইমান হেৰি না মোৰ মোবাইলটো শেষ গোটেই বোকা চোকা পৰি এইটোৰ কাৰণে থৈছোঁ ৰ বাপেকে মাই ডাঙৰ গৰু এইটো থৈছোঁ মাই চালা দিলা ইমান কষ্ট কৰিছোঁ এই সৰুটো এৰি দিবলৈ নাই কিমান পানী মাৰিছোঁ কম পানী মাৰিছোঁ বাপৰে মাৰিয়ে আছোঁ ওলাইয়ে আছে পানী মিহিকৈ আৰু ওলাই আছে সেয়া এইখিনি তাৰমানে এইখিনিয়ে আছে এতিয়া আৰু ধৰিবলৈ বাকী সেনেকৈ চাইডে আমি সেনেকৈ ধৰিছোঁ মাছ ইয়াতে আছে ডাঙৰকেইটা লাডেনকেইটা তাৰপিছত এইফালে সেইটো বাল্টিঙত আছে আমি মানুহ দুটাহে হ'ব বহুত পাইছোঁ ন হয়নে বহুত পাইছোঁ বিক্ৰী কৰিব পাৰিম নে কি চকত গৈ বিক্ৰী কৰিব পাৰিম আমি বহুত মাছ পাইছোঁ বাপৰে হৈ যাব বহুত সেয়া এইটো শিঙি না মাগুৰা এইটো ধৰিছোঁ যা বাবা যা ধৰিছোঁ দিয়ক মই আগতে ছোৱালীতে মানে বিয়া নহওঁতে আমাৰ ঘৰত মানে পুখুৰী যেতিয়া সিঁচে একদম লাষ্টত যেতিয়া পুখুৰী সিঁচি দিয়ে সিঁচোতে তাৰমানে আগতে বিৰাট মাছ আছিল বহুত মাছ আছিল শ'ল গৰৈ তাৰমানে বাহিৰা মাছে সোমায় আমাৰ সেনেকৈ পুখুৰীত মানে মাছ জীয়াবই নালাগে বাহিৰা মাছ সোমাই বাৰিষা শ'ল বৰালি সেইবোৰ মাছ ওলায় মই একদম মাহঁতে ধৰে ভণ্টিহঁতে ধৰে মই পাৰৰ পৰা চিঞৰি থাকোঁ সেইটো তাৰমানে মই এইবোৰ ধৰিব চৰিব পৰা নাছিলোঁ আজি আৰু চখতে আহিলোঁ এইটো দেখিছা সেইটো দা সেইটো চাইচোন গৰমত ৰ'দত সেইটো ফিট হ'ল এন পাওঁ সেইটো গৰমতে ফিট হ'ল এয়া চাওক আপোনালোকক এনেই কৈছোঁ বুলি ভাবিছোঁ এয়া বহুত মাছ পাইছোঁ দেই নাপাম বুলি ভাবিছিলোঁ কিন্তু যেনেকৈ কষ্ট কৰিছোঁ সেইমতে পাইছোঁ হয়নে হৈ যাব হয়নে ইয়াতে আৰু এটা কিবা এটা দেখা পাইছিলোঁ ৰ'বা এইটো ধৰিলা সিফালে থোৱাচোন বাল্টিংটো বামলৈ থোৱা পানীখিনি নথবাচোন শিঙি সেইখনতে কিবা আছে মাগুৰ এইটো মাগুৰ সেইটো ৰ'বা সেইফালে পানীখিনিলে গুচি যাব সেইখনতে কিবা এটা দি থোৱা না এইটো মা চালা আছে দেই ভাই সেইটো গৰৈ ডাঙৰ গৰৈ থৰা কেনেকৈ ধৰিম মই এইটো গৰৈ বাপাও সিহঁতৰ ইমান উৎপাত এইখনতে মাগুৰ এটা আছিলে ধৰিছোঁ এইটো এইকেইটা ধৰা না বহুত আছে পানীখিনি গুচি যাব এই পানীখিনিৰ কাৰণে ধৰিব পৰা নাই আকৌ বেছি পানী আছে যে মাই কাউৰী দিলাহে শিঙি বুলি ভাবিছিলোঁ এইখিনি কিবাকৈ সিঁচি দিয়ে না পানীখিনি ভাই পিন্ধিলাক চালা টিকলাটোৰো ইমান টেম্পাৰ মাগুৰ
কাঁহী খুন্দি ধৰিবা নেকি ধৰিবা ৰ'বা কাৱৈয়ে বিন্ধিলে মোক এইটো ধৰা না এইটো মাগুৰ ধৰা অঁ বঢ়িয়া এইটো শিঙি শিঙি মাগুৰ অঁ মাগুৰ এইটো ধৰা ঐ চাবা বিন্ধিব কাঁহীখন দি ধৰা না আৰু আছে এইফালে পানীখিনিৰ কাৰণে দিগদাৰ হ'ল ন মাগুৰ এইটো গ'ল ধৰিছা এইটো ধৰো ৰ'বা বৰ পিটাই আছে ৰ'বা উঠাইছোঁ ৰ বাপেকে চাবা শিঙি মাগুৰকেইটা নেৰিবা দেই এইটো এটা দুখন কাঁহী আনিব লাগিছিল মই সেইটো মাগুৰটো সেইটো মাগুৰ এইটো এটা তই কাঁহীখন থৈ দিয়া মোক দিয়া নাই ইফালে ৰ'দটো অকণ কমাই দিছি দেই ভগৱান তুমি অকলে হোৱা হ'লে কিন্তু ইমান মাছ নাপালা হয় জানানে লগত মই আছোঁ কাৰণে পাইছে কাৰণ ভাবিছে ভগৱানে ইমান কষ্ট কৰিছে গৰমত ইমান এই ৰ'দ ইমান টিকা ফটা ৰ'দ দিছে বাপৰে ইমান কষ্ট কৰিছোঁ কম পানী মাৰিছোঁ মই সেইটো কাৰণে তুমি পাইছা গম পাইছানে আৰু মাগুৰকেইটা তুমি নিছাচোন এইটো চোৱা সেইটো ঠিঙি কাঁহীখন আনা নাই ধৰিলা কাঁহীখন দিয়ে আনা ধৰিলা শিঙি পোৱালি সেইকেইটা চাবা একদম জ্বৰ উঠি যাব দিলে একদম নহ'বা ফাটাটো দি সিঁচো দিয়া হ'ল মাছ ধৰা হৈয়ে গ'ল আধা আধি আৰু এনেকুৱা লাগিছে নহয় মানে অন্তকন্ত শুকাই গৈছে মাছখিনি যেতিয়া পাই আছিলোঁ যেতিয়া ধৰি আছিলোঁ তেতিয়া মানে গৰমটো আৰু ভাগৰটো ইমান মানে অনুভৱ কৰা নাছিলোঁ এতিয়া মাছটো কমি আহিলা ধৰি এতিয়া পূৰা অন্তকন্ত শুকাই গৈছে একেবাৰে সেয়া লাষ্ট ফিনিচিং এয়া আমাৰ হাজবেণ্ডে ফিনিচিং দি আছে লাষ্ট ফিনিচিং দি আছে এটা দুটা পাই আছে মাগুৰ শিঙি সেনেকৈ পাই আছে বাছ সেয়াই আৰু ধৰি হৈ গৈছে তাৰপিছত এইখিনি আমাৰ ধৰি হ'লে আৰু তাৰপিছত যাওঁ আমি ঘৰলৈ ভিডিঅ'টো শেষ নকৰিব মানে স্কিপ কৰি নাযাব আমি কিমান মাছ পালোঁ গোটেইখিনি আমি ধুনীয়াকৈ ধুইছোঁ আপোনালোকক দেখুৱাম কিমান মাছ পালোঁ আমি দুইটাই ধৰিছোঁ আমাৰ মাছ ধৰা হৈ গ'ল একদম মিছন কমপ্লিট হৈ গ'ল মজা লাগিল মাছ ধৰি আৰু এতিয়া সেয়া পানী এৰি দিছে পানীটো আহি গ'ল আমাৰ একদম ফিনিছ কমপ্লিট এটা দুটা আছে মাছ থাকক আৰু এইকেইটা এৰি দিছোঁ থাকক আৰু নোৱাৰি আৰু একদম তাৰমানে সহ্য লাগি গৈছে এতিয়া যাওঁ ঘৰলৈ বাছ হৈ গ'ল সেয়া কমপ্লিট মাছলি ফিচিং এইপিনে মানে খোৱা ধুনীয়াকৈ মাছ কষ্টৰ ফল লৈ আছোন ওচৰলৈ লৈ আছোন মোবাইলটো দিয়া আমাৰ মাছ এয়া একদম এইখিনি ধুইছোঁ ধোৱা চোৱা হৈ গ'ল এইখিনি শিঙি মাগুৰ গৰৈ বহুত মাছ পালোঁ দেই ইয়াতে এতিয়া এই ডাঙৰ গৰৈখিনি বাচিব মানে এইখিনি জীয়াই থ'ব লাগিব না এইখিনি জীয়াই থ'ম সেইটো কি শ'ল লাগি এইটো শ'লৰ পোৱালি আৰু এইকেইটা হৈছে গৰৈ ইয়াতে বাচি আছে এফালে আছে মাগুৰ শিঙি মজা তো সেয়া আমাৰ সেইখিনি মাছ পালোঁ আমি ধৰি গোটেইখিনি সিমানখিনিয়ে পালোঁ তো আমাৰ কাৰণে বহুত এইখিনি মাছ আৰু যিমান কষ্ট কৰিছোঁ সিমানখিনি আমি সেইটো ফল পালোঁ ভাল লাগিছে গতিকে আৰু লাইফত ফাৰ্ষ্ট টাইম মই এনেকৈ মাছ ধৰিছোঁ সঁচাকৈ ভাল লাগিল মজা লাগিল তাৰমানে কষ্ট কৰিছোঁ সেইমতে ফল পাইছোঁ মাছকেইটা ধৰোঁতে মজা লাগিছিলে তাৰমানে মই ক'ব নোৱাৰোঁ আপোনালোকক সঁচাকৈ ভাল লাগিল আৰু এতিয়া 3টা বাজি গ'ল বিৰাট দেৰি হৈছে আৰু এতিয়া বনোৱা কণাবিলাক দেখাই নাথাকোঁ এতিয়া একো নবনাওঁ খালি ভাত বনাম আৰু চিম্পুলকৈ মাছ ভাজিম সেনেকৈ মানে ভাতটো খাম তো সেয়া আজি ভিডিঅ'টো ইমানখিনি আছিল যদি ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু প্ৰথমবাৰ যদি মোৰ চেনেলত ভিডিঅ' চাইছে তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব নকৰাকৈ নাযাব পুনৰ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে বাই